কি হ'ল চিন্তু মন মাৰি বহি আছ যে? কালি দেউতাই আমাক মামাৰ ঘৰত ফুৰিব নিনিলে টিচাৰ। কিন্তু কেলৈ চিন্তু? দেউতাই আমাক কৈ থকা শুনিলোঁ তেওঁ হেনো বহুত পইচা ঘটিহে আমাক ফুৰা মেলা কামবোৰ কৰিব। সেইটো আকৌ কি কথা? আপুনি দেউতাক কোটিপতি বনাই দিব নোৱাৰে নে টিচাৰ? ঠিক আছে বৈ দেউতাক ভেনিজুৱেলা লৈ যাওঁ আৰু তাত কোটিপতি বনাই দিমগৈ। ৱাও, কিন্তু কেনেকৈ টিচাৰ? ঠিক আছে তেন্তে শুনা চিন্তু, আমাৰ ইয়াত যেনেদৰে কাৰেঞ্চি হ'ল ৰুপি, তেনেকৈ ভেনিজুৱেলাত কাৰেঞ্চি হ'ল ভেনিজুৱেলান বলিভাৰ। আৰু আমাৰ ইয়াত এটকাৰ মূল্য ভেনিজুৱেলাত হ'ব প্ৰায় 5,757 ভেনিজুৱেলান বলিভাৰ। তাৰমানে আমাৰ ইয়াত 2,000 টকা হ'ব তাত প্ৰায় 1,10,00,000 ভেনিজুৱেলিয়ান বলিভাৰ। হৈ গ'ল নে তোমাৰ দেউতা কোটিপতি চিন্তু? ৱাও, বা কিন্তু ভেনিজুৱেলানো ক'ত টিচাৰ? ছাউথ আমেৰিকাৰ উত্তৰ পাৰত থকা এখন দেশ ভেনিজুৱেলা, যাৰ বৰ্ডাৰত থকা দেশবোৰৰ নাম হৈছে কলম্বিয়া, ব্ৰাজিল, গুয়ানা আৰু পূবত আছে কেৰিবিয়ান চি। 3 কোটি জনসংখ্যা থকা এই দেশৰ ৰাজধানীৰ নাম হৈছে কাৰাকাছ। ক্ৰুড অইলৰ ভাণ্ডাৰ থকা ভেনিজুৱেলাই ইয়াৰ ক্ৰুড অইল প্ৰডাকশ্যনৰ 80% ৰপ্তানি কৰে আৰু ইয়াত পেট্ৰলৰ দামো কম। ইয়াত পেট্ৰলৰ দাম হ'ব লিটাৰত $1.80 মানৰ। ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতো স্কুলৰ সময়ৰ কোনো বাধা নাই। 3টা শ্বিফ্টত স্কুলবোৰ চলে, ৰাতিপুৱা, দুপৰীয়া আৰু আবেলি। ল'ৰা ছোৱালী যিকোনো সময়তে স্কুললৈ যাব পাৰে। তাৰমানে তাত থকা হ'লে মই কিন্তু আবেলিহে স্কুল গ'লো টিচাৰ। ৰাতিপুৱা সুবিধাত বৰ অসুবিধা হয়। ভেনিজুৱেলাৰ মহিলাসকলে 7 বাৰ মিছ ইউনিভাৰ্ছ, 6 বাৰ মিছ ৱৰ্ল্ড, 8 বাৰ মিছ ইণ্টাৰনেশ্যনেল আৰু 2 বাৰ মিছ আৰ্থৰ টাইটেল জিকা পৃথিৱীৰ একমাত্ৰ দেশ। ভেনিজুৱেলাৰ ইকনমি মূলতঃ পেট্ৰলিয়াম, কেমিকেল, কৃষিজাত সামগ্ৰী, ষ্টীল, চিমেণ্ট, এলুমিনিয়াম আদিৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল। চাউলৰ পৰা বনোৱা চীনা আন্দিনা এই দেশৰ পচন্দৰ পানীয়। টুৰিজমৰ ক্ষেত্ৰতো এই দেশ আশীৰ্বাদ স্বৰূপ। কাটাকাম্বু ৰিভাৰ এই ঠাইত পৃথিৱীৰ আটাইতকৈ বেছি লাইটেনিং হয়। ইয়াত প্ৰায় সকলো সময়তে বিজুলী মাৰি থকা দেখা পোৱা যায়। কিন্তু টিচাৰ মোৰ বিজুলী মাৰিলে বৰ ভয় লাগে। এঞ্জেল ফল কানাইমা নেশ্যনেল পাৰ্কত থকা এই ৱাটাৰফল পৃথিৱীৰ আটাইতকৈ ওখ ফ্ৰী ৱাটাৰফল। ইয়াত প্ৰায় 979 মিটাৰ ওখৰ পৰা পানী পৰে। বহুত হাবি জংঘল থকাৰ বাবে এই দেশ সকলোতকৈ বিবিধ প্ৰজাতিৰ বন্যপ্ৰাণী থকাৰ ক্ষেত্ৰত পৃথিৱীৰ 7 নম্বৰ স্থানত আহে। এই দেশত 25,000 বেলেগ বেলেগ প্ৰজাতিৰ অৰ্কিড পোৱা যায়। ভেনিজুৱেলাত 23খন ৰাজ্য আছে, কিন্তু এখন ৰাজ্যৰ লগত ইখনৰ জীৱন ধাৰণ পদ্ধতি বহুত বেলেগ। তেন্তে ভেনিজুৱেলাত থাকি বহুত ভাল লাগিব ন টিচাৰ? ৰ'বা চিন্তু, ইমানবোৰ ভাল কথা শুনি ভেনিজুৱেলাত থাকোঁগৈ বুলি ভাবি নল'বা। এইখন দেশ পৃথিৱীৰ আটাইতকৈ আনছেফ দেশত স্থান দিয়া হৈছে। গুলীয়াগুলী ইয়াত তেনেই সাধাৰণ ঘটনা। ইয়াত গাড়ী চলোৱাটোও ছেফ নহয়। ৰোড এক্সিডেণ্টৰ ক্ষেত্ৰত এই দেশৰ স্থান বহুত ওপৰত। ভেনিজুৱেলা এখন ডেভেলপিং কাউণ্ট্ৰি আৰু হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ইয়াৰ স্থান 113। দেশখন অত্যাধিক মূল্যবৃদ্ধি, প্ৰভাৰ্টি, আনএমপ্লয়মেণ্ট, হাই চাইল্ড মৰ্টেলিটি, অত্যাধিক ক্ৰাইম আৰু কৰাপশ্যন আদি সমস্যাৰে জৰ্জৰিত। নাযাওঁ দেই টিচাৰ, আমাৰ ভাৰতবৰ্ষই বহুত ভাল, আটাইতকৈ সুন্দৰ। নালাগে যাব দে, ময়ো তোৰ দেউতাক বুজাম তোক মামাৰ ঘৰলৈ লৈ যাবলৈ। টিচাৰ আৰু এটা প্ৰশ্ন আছিল। নালাগে চিন্তু, পাছৰ ক্লাছত সুধিবি। পাছৰ ক্লাছটোনো কেতিয়া হ'ব টিচাৰ? সেইটো দৰ্শকসকলৰ লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ ওপৰতহে নিৰ্ভৰ কৰিব চিন্তু। নেক্সট ক্লাছটো সোনকালে হ'বলৈ আপোনালোকেও লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবচোন, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।